যাত্ৰা হেপাহিছিলা দেখাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেপাহি হনুমান যাত্ৰা গাইজ তো আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম। তো আজি হৈছে সৰস্বতী পূজা আৰু মই আৰু জিন্তু বাই গৈ আছোঁ মানে আজি সৰস্বতী পূজাৰ সৰস্বতী মা চাব মানে ছোৱালী চাব বলক। তো লৈ ল'লোঁ বাচন্তি মানে বাচন্তিখনত গৈ আছোঁ এনেকৈ। আপোনালোকে যে ভিডিঅ'বিলাক চাই থাকে আৰু যে মই ভিডিঅ'বিলাক আপলোডিং দিওঁ আমাৰ ঘৰত একদম নেটৱৰ্ক নাপায়। মই দেখিছেনে এইডাল জিঅ' টাৱাৰ আমাৰ ঘৰৰ পৰা প্ৰায় 2-3 কিলোমিটাৰমান দূৰ হয় আৰু মই এইডাল টাৱাৰৰ ওচৰতে মানে কি মই ভিডিঅ' আপলোডিং দিব সদায় সন্ধিয়া হওক ৰাতিপুৱা হওক মই আহোঁ। তো গাইজ ফাইনেলি আহি পালোঁ আমি, দেখা পাইছে আৰু অলপমান গ'লে পাম। তো সোমাই যাওঁ। তো নাই কি দিয়ক যাকৈ সপোনৰে পৃথিৱী এখন জুখি চাবলৈ সন্মুখত আছে কত বাধাৰে ওজন গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰি তাৰ পৰা আমি ওলাই আহিলোঁ, তাতে একো ভাল লগা নাই। চ' এতিয়া আমি যাই আছোঁ মানে কি মই পঢ়া স্কুল মানে আদৰ্শ জাতীয় বিদ্যালয়, তাৰ পৰা অকণমান কিবা দেখাই যাম চিধা ডিমাকুচি NRDS। তো চাই থাকক। তো গাইজ আহি পালোঁ কি বুলি কয় আদৰ্শ জাতীয় বিদ্যালয়। তো ইয়াতে আছে মোৰ লগৰ এটা ক'তবা আছে, যাই কিনে তাক লগ ধৰোঁ ৰ'বক। তো এইখন হৈছে মই পঢ়া স্কুলখন আৰু ফাইনেলি আজি 2 বছৰৰ মূৰত আজি সৰস্বতী পূজা বুলি আহিলোঁ। তো চাওক তো খাবলৈ দিলে প্ৰসাদ, তো খাই লৈ কিনে যাওঁ আৰু NRDA কলেজ। তো গাইজ ফাইনেলি এতিয়া আমি তাৰ পৰা আহিলোঁ আৰু এতিয়া আমি মানে কি মই যে গৈছিলোঁ ডিমাকুচি NRDS কলেজ গৈ আছোঁ আৰু এনেকৈ গৈ আছোঁ। তো চাই থাকক না কি বিজুমণিহঁত তাতে আছে, মই দেখাই আছোঁ চাই থাকক। তো আহি পালোঁ NRDS কলেজ আৰু ইয়াতে অকণমান পূজা চাওঁ আৰু খিচাৰি খাই কিনে তো ডাইৰেক্ট আমি ঘৰত যাম আৰু। তো ফাইনেলি আহি পালে খিচিৰি আৰু জলদি খাওঁ, খাই কিনে আমি ইয়াৰ পৰা যাওঁ আৰু লগ আপোনালোকেও খাওক। বাবুনি আহিলোঁ তোহাৰ কলেজত, ভাল পাইছে না বেয়া পাইছোঁ? আমি আহি পালোঁ এতিয়া, খিচাৰি দিছোঁ পূৰা খাই লওঁ কিনে যাওঁ। হয় ক'ত যাবা তুমি? ঘৰত চিধা ঘৰত যাবা? তো তাৰ পৰা চিধা ওলাই কিনে আমি আহিলোঁ আৰু কিবা এটা খাওঁ লাগিলে, তাতে খোৱাত ভাল নহ'ল। চ' হোটেলতে চাহ একাপ খাই কিনে আমি আকৌ পূজা চাবলৈ গৈ আছোঁ। মানুহ আছোঁ 3টা, ই অৰ্ডাৰ দিছে 2টা, চাহ 3টা, চিংৰা চাহ 2টা। অ' আচ্ছা তই নাখা মানে, তই নাখা? অ' আচ্ছা ই চাহ নাখায় মানে নাস্তা খাওঁ মানে। তো আহি গ'ল আমাৰ চিংৰা চাহ, তো খাই লওঁ না কি দক। খাই ল'লোঁ হ'লে পইচা দিব সেইকাৰণে আৰু আমি যাওঁ লাহেকৈ ভিডিঅ'টো খতম কৰোঁ। তো গাইজ তাৰ পৰা বাহিৰে সোমালোঁ বেলেগ এখন কলেজত আৰু এইখন কলেজত অকণমান কিবা চাই তো ডাইৰেক্ট ঘৰত যাম আৰু। তো গাইজ ঘূৰিলোঁ, ছোৱালীও চালোঁ কিন্তু ভাল ছোৱালী এটাও নাই দেই। আমাৰ সঁচা কৈছোঁ, আমাৰ যদি আজি গাৰ্লফ্ৰেণ্ড থাকিল হয় না, কি এনজয় কৰিলোঁ হয় না, এনজয় কৰিব পাৰিলোঁ আৰু এয়াই জীৱন। তো গাইজ এনেকৈ আমি খাই লৈ এতিয়া ওলাই আহিলোঁ আৰু পূজা শেষ মানে পূজা চোৱা শেষ। তো এতিয়া আমি ঘৰত যাওঁ। তো ভিডিঅ'টো ইমানেই আছিলে, যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব। তো বাই বাই, লগ পাম নতুন ভিডিঅ'।